আহা কি মজা আহা এই কেলা পাই গেল আজি 50টা হাজিরা মিলি। আরে ইয়ার উদ্দেশ্য হয় স্যার। আমার ক্লিনিক তো সদায় রাতিপুৱা 9টা বজাত আৰম্ভ হয় তই সদায় 8টা বজাত আহি ক্লিনিকটো চাফা নকৰি তই মাখি কেইটা কিয় মাৰি থাকা হা দিস ইজ মাই পার্ট টাইম বিজনেস। এই মাখিৰ আকৌ কি বিজনেস হা স্যার এটা মাখির দাম 1 টাকা। এই চাক মই 50টা মাখি মারলো 50 টাকা। ধত মই চাহ খাই আছো কেক খাই আছো তই আকৌ মাখিটো ধৰতে ধৰতে হটাও এই মাখি কেইটা কোনে কিনে স্যার এইয়া যে ওচৰৰ বেকাৰীটো আছে হি কিনে। আরে ভাই মাখি কেইটা যে বেকারি वाले কি কৰে আরে স্যার আমাৰ অসমততো কিসমিস পোৱা নাযায় তাৰ কাৰণে ইহঁতে এটো লৈ যায় মাখি কেটাক লৈ যায় চিনিৰ পানীত চুবাই তাৰ পিছত কেকৰ ওপৰত বহাই দিয়ে। সি 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 সৰ্বনাশ কিমান ডাঙৰ স্বাস্থ্য বেছি কৰি আছে সি 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 মোৰ কাৰণে কেতিয়াও এইটো বেকাৰীৰ পৰা কেক নাআনিবি হা বুজি পাইছা আরে স্যার আপুনি যে কেকটো খাই আছে এটো তাৰ পৰাই আনিছো। হা नमस्कार डॉक्टर साहब नमस्कार हक्कर हदाय जा डॉक्टर साहब हक्कर हदाय साहब थैंक यू डॉक्टर साहब नमस्कार डॉक्टर साहब मोर नाम रंगवाला टंगराम हरिपदन देवला এটা আপোনাৰ অকলৰ নাম না পুৰা খানদানৰ নাম मोर खोले डॉक्टर साहब साहब मैं अपना बहुत नाम सुनिছো बहुत बहुत अपनी बेइलाज এনেকে ইলাজ করে লা ইলাজ হয়ে যায় হাই টকাৰ বেমাৰ হৈছে নেকি হাই টকাৰ বেমাৰী মৰা ডক্টৰ সাহেব সত্য কথা কোৱাৰ বেমাৰী হৈছে এইটো মাৰ্কেটত নতুন বেমাৰী যেন পাওঁ হাই টকাৰ বেমাৰী এতিয়া কি কৰিব লাগে মই কি কৰিব লাগে আপোনাৰ প্ৰবলেমটো কি কেইদিনমান আগতে মোৰ তিৰিয়ে মোক খুজিছিলে যে মই গোটেই ৰাতি ক'ত আছিলো তো মই চব সঁচা কথা কৈ দিলো মই এটা সুন্দৰী আপীৰ লগত তাৰপিছত মোৰ তিৰিয়ে মোক জাননী কোৱাইছে ডক্টৰ সাহেব তাৰপিছত মোক ডিভোৰ্স পেপাৰ লৈ পিছে পিছে ঘূৰি আছে মোক ডিভোৰ্স দিব কাৰণে আৰু মই তাক এসপ্তাহ ধৰি ঘূৰাই আছো আৰু মোক দেউতাই যোৱাকালি সুধি আছিলে দেউতাৰ একাউণ্ট টকাবিলাক ক'ত গ'ল মই দেউতাৰ একাউণ্ট টকা চব চাফা কৰি দিলো যোৱাকালি মই দেউতাক চব সঁচা কথা কৈ দিলো দেউতাই মোক চেণ্ডেল দিয়ে এনেকে কোবাইছে ডক্টৰ সাহেব এতিয়া আপুনি কি বিচাৰে মই কি কৰো চাওক আপুনি মোক এটা এনেকে ঔষধ দিয়ক যাতে মই সঁচা কথা কৈ এৰি দিওঁ ঐ কুটেশ্বৰ ক'ত গৈছিলি স্যার মই মাখি কেটা ডেলিভারি দিব গেছিলো। মই আৰু চাহৰ লগত কেক নাখাওঁ মই আচাৰ খাম আচাৰ এই কেক টেক নানিবি মোৰ কাৰণে আচাৰ যোৱা বছৰ এটা বেমাৰী আছিল নহয় বিদ্যেশ্বৰ নাথ হয় স্যার হি তো এটা বছৰ খাই একটা মিথ্যা কথা কৈ আছে কৈ কৈ মৰি গ'ল তাৰ শৰীৰৰ পৰা আমি মিথ্যা কোৱাৰ কিলাকেইটা ওলাই ৰাখিছোঁ হয় স্যার এইকেইটা ফ্ৰিজত পৰি আছে না হয় স্যার যা লৈ আহ ইনজেকশ্যনত ভৰাই ঠিক আছে স্যার তো চাওক নেউলা মহা হয় নেউলা নহয় ৰংগবলা টংগৰাম হৰিপদ নেউলা কেৱল নেউলা ইমান টাইম নাই ৰংগবলা টংগৰাম কৰি থাকিব কেৱল নেউলা ঠিক আছে আপোনাৰ যি ইচ্ছা কিমান দিব স্যাৰ ঠিক আছে স্যাৰ ঠিক আছে তেনেহ'লে আগতে এটা বন্দোবস্ত কৰি লওক হয় স্যাৰ ইনজেকশ্যনটো লগাওঁতে 2000 টকা লাগিব 2000 টকা হ'ল ডক্টৰ জুনজুনবালাৰ ফিজ হ'ব স্যাৰ ঠিক আছে ঠিক আছে ঠিক আছে ঠিক আছে ঠিক আছে এতিয়া হাঁহি হাঁহি তাতে দেখুই যাম ঠিক আছে মনত আছে না 2000 টকা লক স্যার এটো হল মিছা কর ইনজেকশন নেউলা মহা হয় মনত আছে না স্যার আছে 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 মন আছে মনত আছে তো আছে স্যার আছে ঠিক আছে এই ওলাগিটা উচা কর পুরা পি গয়া গোটেইখিনি খাই পেলাইছে বাহ 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 2000 দিয়ক 2000 কিহৰ 2000 কেলা কিহৰ 2000 আরে বন্দোবস্ত হৈছিল নহয় অলপ আগতে দিয়ক দিয়ক 2000 টাকা দিয়ক কিহৰ 2000 কেলা কিহৰ 2000 20 টকাৰ বন্দোবস্ত 20 টকাৰ অৰ্থাৎ 2000 পইচা আরে 2000 টাকা বন্দোবস্ত হইছে বাহ 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 বাহ
মিথ্যাৰ ইনজেকশ্যনটো লগাৰ লগে লগে প্ৰথম প্ৰয়োগ আমাৰ ওপৰতে বাহ 2000 টকা দি 2000 টাকা নহয় নাই নাই 2000 টাকা বসে নাকি কি হল 2000 উল্টি গ'ল 2000 দিয়াৰ নামত পাল্টি গ'ল। কথা কবি গোটেই এক পুলিশত দিম চিটিং করে জেলত ভৰাই ৰাখিম এই 20 টাকা ল এই ভিখাৰী নেকি আমি বিকাই না কি ইয়াৰ হাঁহি ক'ত গেল ইয়াৰ হাঁহি ক'ত গেল তাক চাগে আপুনি মিথ্যাৰ অভাৰডোজ দি দিছে